গৰমৰ দিনত এচি নহ'লে থাকিবই নোৱাৰি। ঘৰত এচি, গাড়ীত এচি, অফিচত এচি, নহয় জানো? এচিয়ে আপোনাক গৰমৰ পৰা সকাহ দিব পাৰে যদিও বহু সময়ৰ বাবে এচি ব্যৱহাৰ কৰিলে ই আপোনাৰ শৰীৰত বিভিন্ন ছাইড এফেক্টৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে। বহু সময়ৰ বাবে এচি ব্যৱহাৰ কৰিলে ই আপোনাৰ শৰীৰত কি সমস্যাৰ সৃষ্টি কৰিব পাৰে? ড্ৰাইনেছ। এচিয়ে বতাহৰ হিউমিডিটি নাইকিয়া কৰি পেলায়, যাৰ ফলত ছাল শুকান হৈ পৰে আৰু খজুৱতিৰ সৃষ্টি হয়। চকুৰ বিষ হয়। এই শুকানতাই নাক আৰু ডিঙিতো প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। শ্বাস-প্ৰশ্বাসজনিত সমস্যা। যিসকল ব্যক্তিৰ হাঁপানি বা এলাৰ্জি জাতীয় সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰত এচিৰ পৰা অহা ঠাণ্ডা বতাহে উশাহ নিশাহৰ সমস্যা, ডিঙি শুকান বা কাহৰ সৃষ্টি কৰিব পাৰে। এচিৰ মেইনটেনেন্স সঠিক সময়ত আৰু ভালদৰে নকৰিলে এনেবোৰ সমস্যাই আৰু অধিক ভয়াৱহ ৰূপ ল'ব পাৰে। জইণ্ট আৰু মাচল পেইন। দীৰ্ঘদিন ধৰি ঠাণ্ডাৰ সংস্পৰ্শত থকাৰ বাবে পেশী আৰু গাঁঠিবোৰত বিষ অনুভৱ হ'ব পাৰে। ভাগৰ। শুদ্ধ বতাহ আৰু অক্সিজেনৰ অভাৱত এচিত দীৰ্ঘ সময় অতিবাহিত কৰাৰ ফলত ভাগৰুৱা আৰু লেজিনেছ অনুভৱ হ'ব পাৰে। ইনফেকশ্যন। এচি নিয়মিতভাৱে আৰু ভালদৰে পৰিষ্কাৰ নকৰাৰ ফলত বেক্টেৰিয়া আৰু ভাইৰাছৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত বিভিন্ন সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। মূৰৰ বিষ। ঠাণ্ডা আৰু শুকান বতাহ, উষ্ণতাৰ উঠা-নমা আদিৰ ফলত মূৰৰ বিষ হ'ব পাৰে। ডিহাইড্ৰেশ্যন। এচিয়ে বতাহৰ পৰা আৰ্দ্ৰতা আঁতৰাই পেলায়, যাৰ ফলত শৰীৰত ডিহাইড্ৰেশ্যনৰ সমস্যাই দেখা দিব পাৰে। কি সাৱধানতা অৱলম্বন কৰিলে আপুনি এচিৰ নেতিবাচক প্ৰভাৱ কম কৰিব পাৰিব জানো আহক। ডিহাইড্ৰেশ্যন প্ৰতিৰোধ কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। বিৰতি লওক। মাজে মাজে এচিৰ পৰা বাহিৰলৈ ওলাই আহি শুদ্ধ বতাহ লওক। এচিৰ ফিল্টাৰ নিয়মিতভাৱে পৰিষ্কাৰ কৰক আৰু সময়ৰ লগে লগে সলনি কৰক। এচিৰ এটা নিৰ্দিষ্ট উষ্ণতাত ৰাখিবলৈ চেষ্টা কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।